একো বিসংগতি হোৱা নাই আপোনালোকেও কিছু অনুসন্ধান কৰাটো প্ৰয়োজন যদি বিসংগতি হৈছে আপোনালোকে অনুসন্ধান কৰি বিসংগতিটো ক'ত হৈছে দেখুৱাই দিয়ক যি এখন প্ৰশ্ন কাকত লিক হোৱাৰ কথা ওলাইছিলে আমি লগে লগে তদন্ত কৰিলোঁ কৰি পেলাই সেইখিনি পুলিচৰ ৰিপৰ্ট আমাৰ শিক্ষা বিভাগৰ ৰিপৰ্ট আমি এইটো সুনিশ্চিত কৰিছোঁ কাৰণ আমি বাৰে বাৰে কৈ আছোঁ আমি কঠোৰ হ'ব বিচাৰিছোঁ শিক্ষকৰ মানদণ্ড নিৰূপণ কৰা গতিকে শিক্ষকৰ মানদণ্ড এতিয়া অভিযোগ আহিছে কুৱেশ্যন পেপাৰ টান হৈছে কুৱেশ্যন পেপাৰ সহজ কৰিতো মই শিক্ষক নিযুক্তি দিব নোৱাৰোঁ টান হ'বই অহা বছৰ আৰু টান হ'ব তাৰপিছত টান হ'ব কাৰণ আমাৰ শিক্ষকৰ মানদণ্ডটো উন্নত কৰিব নোৱাৰিলে আমি ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখিনিৰ লগত আমি প্ৰতিযোগিতাত যাব নোৱাৰোঁ সৰ্বভাৰতীয় শিক্ষানুষ্ঠানবিলাকৰ লগত আমি প্ৰতিযোগিতাত যাব নোৱাৰোঁ মানে এপটোৰ কাৰণে আত্মহত্যা হৈছে বুলি বোলে মই পতিয়ন যোৱা নাই কাৰণ সেইটো পুলিচৰ তদন্তত ওলাব আচল কাৰণটো কি কিন্তু মই সিদিনাখনো কৈছোঁ যে আমি যিসকলে স্মাৰ্টফোন লৈছোঁ তো ইয়াতে আমি বিভিন্ন দেশী বিদেশী কোম্পানী ফেচবুক হোৱাটছএপ ইনষ্টাগ্ৰাম আমি সকলোকেতো এলাউ কৰিছোঁ আমাৰ সময়ত কেমেৰাটো অন হয় আৰুনো কিনো ব্যক্তিগত ডাটা হেৰি কৰিব এতিয়া হাইকোৰ্টে এটা অৰ্ডাৰ দিছে ঠিক আছে স্কুলখনত কিন্তু এটেণ্ডেঞ্চটো গৈ পেলাই বিদ্যালয়তে দিব লাগিব ঘৰত বহি পেলাইতো এটেণ্ডেঞ্চ দিব নোৱাৰে ঘৰত বহি এটেণ্ডেঞ্চ দিব নোৱাৰে এটা সময়ত বায়োমেট্ৰিক্স আছিল কিন্তু এতিয়া আমাৰ টেকন'লজিৰ ইম্প্ৰুভমেণ্ট হৈছে ইয়াত নতুন নতুন বস্তু আহিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আহিছে গতিকে আজি আমি এই এপৰ জৰিয়তে হৈছোঁ নতুন টেকন'লজি আহিলে আমি নতুন টেকন'লজিত যাম কিন্তু এটেণ্ডেঞ্চটো বিদ্যালয়ৰ পৰাই দিব লাগিব নহয় এই টেট পৰীক্ষাটো আমি পাতিছিলোঁ এইকাৰণে নহ'লে যিহেতু আমাৰ শিক্ষকৰ নিযুক্তি পৰীক্ষাও প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে যিসকলে DLED ক্লিয়াৰ কৰিলে BEd পাছ কৰিলে কিন্তু টেটটো পাছ কৰা নাই গতিকে তেওঁলোকক সুবিধা দিয়াৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হ'ল এতিয়া তেওঁলোকে 31 ডিচেম্বৰ পৰ্যন্ত তেওঁলোকে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোত তেওঁলোকে আবেদন কৰিব পাৰিব